আৰু ছাত্ৰ শিক্ষক বৰ্তমান সেইটো পৰা কৰ্ম তাত থাকিব গম পাইছা যে মই আজি ৰিটায়াৰমেণ্ট চৰকাৰী আজি মোৰ 60 বছৰ সম্পূৰ্ণ হ'ল 3 তাৰিখে মোৰ ডেটৰ পৰা 3 কিন্তু মই এটা বছৰ এই 3 তাৰিখে হোৱাৰ কাৰণে মই এই তাৰিখে ৰিটায়াৰমেণ্ট ল'ব লাগে আজি 2 তাৰিখে ৰিটায়াৰমেণ্ট লৈছোঁ মই 1988 চনৰ 7 মাৰ্চত বাজবাহিত সহকাৰী শিক্ষক হিচাপে জইন কৰিছোঁ প্ৰথমতে 90 টকা বেতনত তাৰপিছত 120 টকা বেতনত 1991 চনৰ 19 নৱেম্বৰত স্কুল প্ৰভিঞ্চিয়েল হৈছিল চৰকাৰীখন হৈছিল তেতিয়া আমি 2 মাহ পাইছিলোঁ প্ৰথম 2017 টকা আমাৰ জোনাব ছাৰ মোৰ লগত আছিলে আমি তেতিয়াই আমি একদম প্ৰথম মাৰ্চে আমি আমাৰ স্কুলখন 12টা হেড পোষ্ট চেংচন হৈছিলে উৰ্মিলা বাইদেউৰ নেতৃত্বত উৰ্মিলা বাইদেউ গগৈ ছাৰ মল্লিকা বাইদেউ ৰহমান ছাৰ তপন হক ছাৰ মই আছিলোঁ আমাৰ জোনাব ছাৰ আছিলে তাৰপিছত মাধৱ গোস্বামী ঢুকাল তেখেত এজন আৰু আছিল মীৰা শইকীয়া আৰু আছিল আমাৰ আমদানিকা বুবুল আৰু আছিল আমাৰ কাৰ্যবাহী সহায়ক আমাৰ ছাৰ বুবুল ছাৰ এই চবকে ছাৰ বুলিয়ে কৈছিলোঁ এই 12জনৰ ভিতৰত প্ৰথম পৰা থকা মানুহ মই তাৰমানে এতিয়া শেহত আমাৰ জোনাবে 91 চনত আৰু বুবুলে 91 চনত জইন কৰি তাৰমানে প্ৰথম স্কুলৰ পৰা থকা মানুহ মই এতিয়া শেহত মই এই 36 বছৰতকৈ অধিক কাল কি দিলোঁ কি কৰিলোঁ নাজানো সহকাৰী শিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি 2023 চনৰ মাৰ্চৰ 1 তাৰিখৰ পৰা আজি তাৰিখলৈ 15 মাহ প্ৰধান শিক্ষক হিচাপে দায়িত্ব চম্ভালিলোঁ তাত বিদ্যালয়খনে কি কৰিব পাৰিলোঁ বা কি কৰিব নোৱাৰিলোঁ মই নাজানো মোৰ নিজৰ যিখিনি পুৰুষাৰ্থ তাৰ চেষ্টা কৰিছিলোঁ তাৰ মানুহ মানতে দুখবিধ সমষ্টি মোৰ দুখ থাকিব পাৰে গতিকে তোমালোকে যদি কিবা বেয়া কাম কৰিছিলোঁ সেইবিলাক মোক নধৰিবা আৰু ভৱিষ্যত তোমালোকে যাতে ভালদৰে সংস্থাপন হোৱা ভাল কিবা এটা হোৱা তাৰ কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিম